নমস্কাৰ কিবা এটা অৰ্ডাৰ দিছিলোঁ খাইছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ আৰু মোৰ সৈতে কোনো উপস্থিত আছে আপোনালোকে গম পাইছে আৰু ইতিমধ্যে এটা ভিডিঅ' কৰিছিলে আমাৰ চেনেলটোত চ' আমাৰ সৈতে উপস্থিত আছে ঋতিশা শৰ্মা বা আপোনাক আমাৰ ইউটিউব চেনেলৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ আগতে জনাইছিলোঁ এই ভিডিঅ'টোতো আৰু এবাৰ জনাইছোঁ চ' আজি বাৰ সৈতে আমি কেইটামান কথা পাতিম অকণমান বেলেগ ধৰণৰ আৰু বাৰ বিষয়টো আপোনালোক সকলোখিনি জানে কাৰণ ইণ্টাৰভিউ বহুতকেইটা বাৰ চাইছে গতিকে আমি একেটা কথা সুধি নাথাকোঁ চ' আমি অকণমান বেলেগ ধৰণৰ কথা সুধিম চ' প্ৰথমতে অকণমান একে ধৰণৰ কৈছে না যে সংগীতৰ ক্ষেত্ৰখনত আপুনি কেনেদৰে আহিলে আৰু আপুনি সংগীতৰ ক্ষেত্ৰখনতে আহিম বুলি ভাবিছিলে নে কিবা বেলেগ পৰিকল্পনা আপোনাৰ আছিলে মই একদম সৰুতে মনত যেতিয়া আছে আৰু একদম আৰম্ভণিতে হেৰি কৰিছিলোঁ আৰ্ট কৰিছিলোঁ আৰু ডান্স কৰিছিলোঁ তাৰপিছতে মই ক্লাছ 5ৰ পৰা গান শিকিছোঁ তেতিয়াৰ পৰা মই সিংগাৰ হোৱাৰ বাহিৰে বেলেগ আৰু একো এম নাই এতিয়ালৈকে সিংগাৰ হোৱাৰ একেবাৰে আপুনি আপোনাৰ এইম ইন লাইফটো ক'ব গ'লে এইটোৱে আছিলে সিংগাৰ হ'ম বুলি তাৰপিছত এক্টিঙতো সোমাম বুলি এইটো কেতিয়াবা হ'ল নাই এক্টিঙত নাই সোমোৱাটো মই অকল নিজৰ গানতে এক্টিং কৰিছোঁ অফাৰ্ছ দিব পাৰে ন' অফেন্স টু ডেট মই অফাৰ্ছৰ কাৰণে সদায় এভেইলেবল আছোঁ সেইটো জোৰ পাই ন বলীউড হলিউড জোৰ পাই এক্টিং কৰিবলৈ কাৰণে মই অফাৰ্ছ পালে মই ভালে পাম বাৰু কিন্তু এতিয়ালৈকে অফাৰ্ছটো তেনেকুৱা ধৰণৰ পোৱা নাই মই এই বহুত আগতেই কিবা এখন চিৰিয়েল এখনৰ কাৰণে মই অফাৰ পাইছিলোঁ যেতিয়া মই তাৰমানে পুৰা জুবিনদাৰ লগত গান মানে ভিউ শ্ব'জ কৰি আছোঁ আৰম্ভণি আৰু তেতিয়া ইমান শ্ব' চলি থাকে তাৰ মাজত তাৰমানে মই চিৰিয়েলখনত সোমাব নোৱাৰোঁ চিৰিয়েলখনত আকৌ সোমালে একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 9 to 5 জগতটো সাতচাৰ সেইটো সেইকাৰণে মই সিমান সময় দিব নোৱাৰিলোঁ কাৰণে সেইখন চিৰিয়েলখন মই কৰা নাছিলোঁ তাৰপিছত তেনেকুৱা একদম কিবা ছিগনিফিকেণ্ট মোৰ এক্টিঙৰ অফাৰ্ছ অহা নাই মই মিছা কথা এনে নকওঁ বাৰু অহা নাই কাৰণে কৰা নাই আহিলে আপোনালোকে দিব পাৰে দেই সৰু ছোৱালীৰো ৰোল দিব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ডো নহয় গাৰ্লফ্ৰেণ্ডৰ ৰোল দিব পাৰে ছোৱালীৰ ৰোল দিব পাৰে যিকোনো য'তে নহওক কিয় চ' এইবাৰ মই সুধিম আপোনাক যে সংগীতৰ লগত ষ্ট্ৰাগল কৰাটো ভাল বুলি ক'ব পাৰি নে সংগীতক এনজয় কৰাটো ভাল বুলি ক'ব পাৰি ষ্ট্ৰাগল মানে ধৰি লওক যেনেকৈ ছিংগাৰ্ছ কিছুমান থাকে তেওঁলোকে কাম তেনেকুৱা নাপায় কিন্তু ডাইৰেক্টৰৰ ওচৰত বা মিউজিক ডাইৰেক্টৰৰ ওচৰত দৌৰি থাকে তেনেকুৱা নিজৰ গানবিলাক প্ৰজেক্টছবিলাক লৈ পিনে তেনেকৈ তেওঁলোকে নিজৰ সংগীতটো আজিকালিতো বহুত প্লেটফৰ্ম আছে যেনে ইউটিউব হ'ল বা কিবা হ'ল চ' নিজৰ সংগীতটোক তেওঁলোকে আগবঢ়াই নি পিনে তেনেকৈ এনজয় কৰি পিনে তেওঁলোকে নিজৰ চেনেলতে দিয়ক বা কিবা কওক আপুনি কোনটো ভাল বুলি ভাবে ক'ব গ'লে মেইন কথাটো হৈছে কি আল্টিমেটলি এই গোটেই দুনিয়াখন গোল হয় একজেক্টলি বুজিছা এতিয়া মই আজিকালি অবভিয়াছলি বহুত প্লেটফৰ্মছ আছে মানুহে এটা ইনভেষ্টমেণ্ট যদি এবাৰ কৰি লয় ঘৰতে ছেটআপ টেটআপ কিনি ল'লে খালি পঢ়িব লাগিব তাৰ ওপৰত পঢ়িব লাগিব গানটো শিকিব লাগিব যদি গানটো নিশিকি পেলাই যদি ভাবে মোৰ গড গিফটেড এটা মই ভইচ পাইছোঁ মই গান গাওঁ আৰু মোৰ ওচৰত মাইক্ৰফোন আছে মাইক্ৰফোনত ইকিউ মিলাই দিলোঁ অটোটিউন লগাই দিলেতো চব ছিংগাৰ বনি যাব পাৰে তেনেকৈ ছিংগাৰ বনি কিন্তু সেইটো একো লাভ নাই মানে লাভ আছে কিন্তু সেইখিনি লোকে লাভ আছে বনিলে এটা শৰ্ট স্পেন অফ টাইমৰ কাৰণে লাষ্ট কৰিব পাৰিব কিন্তু হোল লাইফৰ কাৰণে লাষ্ট কৰিবলৈ বা নিজৰ নামটো ইতিহাসত ছপাবলৈ নোৱাৰিব অনেষ্টলি কৈছোঁ ফ্ৰেংকলি কৈছোঁ সেইটোৰ কাৰণে অকণমান হ'লেও সাধনা লাগিব আজি হয় আপোনালোকে ক'ব যে জুবিন গাৰ্গেও শিকা নাছিলে গান হয় জুবিন গাৰ্গে নাই শিকা কিন্তু যেতিয়া তেওঁ সংগীতৰ ক্ষেত্ৰখনত সোমালে তেতিয়া তেওঁ বেলেগৰ পৰা সৰু অলপ দিনৰ কাৰণে হ'লেও তেওঁ ট্ৰেইনিং লৈছে আৰু চব জুবিন গাৰ্গ নহয় বহুত কোটি মানুহৰ ভিতৰত এজনহে জুবিন গাৰ্গ জন্ম হয় গতিকে নিজকে জুবিন গাৰ্গ বুলি ভাবা অকণমান বন্ধ কৰক আৰু অকণমান ক'ৰবাত শিকক সেইকাৰণে জুবিন গাৰ্গ আৰু বাকী নিজৰ গান তেনেকৈ আপলোড কৰি থাকিব পাৰে একো প্ৰব্লেম নাই তেতিয়া নিজৰ ইউটিউব চেনেল গ্ৰ' হ'ব নিজৰ ছ'চিয়েল মিডিয়া গ্ৰ' হ'ব তাৰ পৰা পইচা আহিব এৰিব উইচ ইজ ভেৰি গুড কিন্তু আল্টিমেটলি অকল নিজৰ চেনেলতেই গান গাই থাকিলেই হ'ব ওলাব লাগিব নিজৰ চেনেলটোৰ পৰাওতো বাহিৰৰ এখন ধুনীয়া আছে ন কোনোবা বেলেগ মিউজিক ডিৰেক্টৰেওতো মানে এনেকুৱা মানুহৰ চবৰে চব ছিংগাৰৰে ড্ৰিম থাকে যে মই আমুকজন মিউজিক
মিউজিক ডিৰেক্টৰ যদি এটা গান গাবলৈ পালোহেঁতেন মই কিন্তু নিজে ছিংগাৰ হিচাপে এইটো ফিল কৰোঁ দেই কিছুমান পাৰ্টিকুলাৰ মিউজিক ডিৰেক্টৰ্ছ কিছুমান পাৰ্টিকুলাৰ লিৰিচিষ্ট তেওঁলোকৰ গান গাবলৈ হেঁপাহ এটা থাকে তো সেই হেঁপাহটো যদি তোমাৰ নাথাকে তুমি কেনেকৈ ভাবিবা যে তুমি মিউজিকেল কেৰিয়াৰ এটা গ্ৰ' কৰিবা আৰু আল্টিমেটলি তুমি সঁচাকৈ ভাবা নাই যে ছ'চিয়েল মিডিয়াৰ পৰা সিমান ইনাফ মানি আহে যিমানে তুমি মানে যিমান এটা তুমি গোটেই কেৰিয়াৰ চলাই ল'ব পাৰিবা ন তাৰ লগতো মানুহক লাগে আল্টিমেটলি যিমান ইনকাম তোমাৰ ইউটিউবৰ পৰা হৈ আছে সিমানটো তোমাৰ গানটোতে ইনভেষ্ট হৈ যায় তাতকৈ বেছি ইনভেষ্ট হৈ যায় এটা গানত কমটি ইনভেষ্ট হয় নেকি লাখ লাখ টকা এটা প্ৰপাৰ প্ৰফেচনেলি এটা প্ৰপাৰ ভিডিঅ' বনাবলৈ গ'লে অডিঅ' ভিডিঅ' মিলাই লাখ লাখ টকা গুচি যায় তোমাৰ এটা গানত কি লাখ টকা ঘূৰি আহিব নেকি ইউটিউবৰ পৰা নাহে নহয় বহুত তাৰ কাৰণে বহুত বেছি দিন লাগিব মানে বহুত সময় লাগিব কষ্ট কৰিব লাগিব ইউটিউবৰ পৰা এটা গানৰ পৰা লাখ লাখ টকা আহিবলৈ কাৰণে বহুত সময় লাগিব বহুত ভিউজ লাগিব এক্সট্ৰিমলি বেছি এক্সেক্টলি তেতিয়াহে মানে এইটো ভাবা অলপ দিন আগত মই এটা ভাইটি এটাই নাজানি পেলাই কৈছে যে মানে 1 মিলিয়ন মানে 10 lakhs হয়নে 1 মিলিয়ন মানে 10 lakhs ন তো মানে 1 মিলিয়ন মানুহে চাইছে তাৰ মানে এটা গানৰ পৰা 10 lakhs টকা আহিছে বহুত নাহে এটা ভিউৰ পৰা টকাকে নাহে এইটো 1 মিলিয়ন ভিউ হ'লেও আপুনি কেই টকানো পাব মুষ্টিমেও কিবা এটা টকা পাব সেইটো তাকে কেতিয়াবা হয়তো নাহিব যাব একো ঠিকেই নাই আৰু 1 মিলিয়ন হ'ব বুলিয়ে পইচা পাব এইটো নহয় যদি এডছ নালাগে পইচাই নাপাব যদি এডছ লাগে তেতিয়া পইচা পাব সেইটোৱে কথা বহুত কথা থাকে মানে ইউটিউবৰ ষ্ট্ৰেটেজিজ বহুত থাকে আৰু মানে সেইকাৰণে মই কওঁ যে মানে মিউজিক ডিৰেক্টৰৰ ওচৰত দৌৰি থাকিবলৈ যে দৌৰি থকাটোৱে যে জৰুৰী সেইটো বুলি নকওঁ সেইটো চবৰে নিজৰ পাৰ্চনেল চইচেছো হ'ব পাৰে হয়তো কিছুমানে প্ৰথমতে মিউজিক ডিৰেক্টৰৰ ওচৰত দৌৰি আছে আৰু লগতে নিজৰ ইউটিউব চেনেলটো গ্ৰ' কৰি আছে দুইটা একেলগে কৰি আছে কিছুমানে নিজৰ ইউটিউব চেনেলটো ফাৰ্ষ্ট গ্ৰ' কৰি লৈছে কাৰণ ইউটিউব চেনেলটো এদিনতে গ্ৰ' নহয় তাৰ কাৰণে 2-3 বছৰ মিনিমাম 2-3 বছৰ সময় লাগে তাতকৈও বেছিও লাগিব পাৰে ইউ নেভাৰ ন' কেতিয়া তোমাৰ ইউটিউব চেনেলটো ডাঙৰ হ'ব ইউটিউব চেনেল এটা গ্ৰ' কৰিলে গ্ৰ' কৰাৰ পিছত যেতিয়া সি পপুলাৰ বনিলে ইউটিউবত ইউটিউব সেন্সেশন বনিলে তাৰ পিছত তাক কোনোবাই গাবলৈ মাতিব তেনেকৈ সি ৰৈ আছে নেমাতিবওতো পাৰে কিমান কোটি আজিকালি ইউটিউবাৰ্ছ আছে বহুত ইউটিউবাৰ্ছ আছে তো নেমাতিবও পাৰে আল্টিমেটলি তোমাক মাতিবলৈ হ'লে ইউ হেভ টু গো যাব লাগিব কিন্তু লগতে সংগীত এনজয় কৰি থাকিব লাগিব আৰে নিজৰ ক্ৰিয়েটিভিটি নিজে গান এটা সুৰ কৰিছে লিখিছে সেইখিনিতো মজাটো আছে চ' বায়ে খুব ধুনীয়াকৈ বুজাই দিলে কথাখিনি